YouTube के थ्रू नया परिवार है बना लिया छोटी सी उम्र में। वेलकम टू माय यूट्यूब चैनल मिस्टर सानी ब्लॉग्स। तो गाइस আজি মই গৈ আছো নগাঁও গৈ আছো মোৰ ইউটিউবৰ প্লে বটন ল'বলৈ গৈ আছো। মোৰ প্ৰথম চেনেল যোনটো সানি টেকনলজি হয় সেই চেনেলটো 1 লাখ সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে তাৰ বাবে ইউটিউবে এটা এৱাৰ্ড দিয়ে সিলভাৰ প্লে বটন বুলি কয়। তো সেইটো আনিব গৈ আছো। এয়া হৈছে মোৰ ফ্ৰেণ্ড গৈ আছো। তো সম্পূৰ্ণকৈ চাই থাকক ভিডিঅ'টো বহুত এক্সাইটেড হৈ আছো। গাইস ইউটিউবে পঠিয়াই 1 লাখ সাবস্ক্ৰাইবাৰ হ'লে পঠিয়াই মোৰ প্ৰথম চেনেল যোনটো হয় সানি টেকনলজি সেই চেনেলটোত 1 লাখ সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে তাৰ বাবে এটা এৱাৰ্ড দিছে। সো তালৈ গৈ আছো এতিয়া এৱাৰ্ডটো আনিবলৈ। ৰাতিপুৱা সময়তে ফোন কৰিলে তো অহা অলপ লেট হ'ল। সো এতিয়া গৈ আছো কেনেকৈ ডেলিভাৰী ল'ম আপোনালোকক দেখাম। তো বহুত এক্সাইটেড হৈ আছো যিহেতু প্ৰথম এৱাৰ্ড হয় লাইফৰ প্ৰথম এৱাৰ্ড হয়। তো সেইটো কাৰণে প্ৰথম চেনেল হয় আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক ভিডিঅ'টো আৰু এটা ভিডিঅ'টো লাইক কৰিব। ফাইনেলি এতিয়া পালোঁ প্লে বটন নিবলৈ চিলভাৰ প্লে বটন। তো বহুত এক্সাইটেড হৈ আছোঁ কেনেকুৱা প্লে বটন আজিলৈকে চুইয়ে পোৱা নাই লাইফত। তো লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয়। তো এইপিনে সোমাই যাম এতিয়া সোমাই পেলাই প্লে বটনটো ল'ম। তো এয়া মোৰ ফ্ৰেণ্ড আছে সি এতিয়া কেমেৰা ধৰিব আৰু মই ডেলিভাৰী ল'ম। আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। मैं बिलीव मिडिल क्लास फैमिली पर सोच रखी हाई आज भी है याद चाचा की सुताई पिताजी का गुस्सा उसके पीछे की दुआएं आज भी हो तकलीफ तो माँ ही याद आए। हम उससे पूछो किसे कहते हैं रोना हम उससे पूछो क्या होता है खोना 99 में खो दिया पिताजी को मैंने मुझसे पूछो होता क्या है पिताजी का होना मेरे चाचा जी। ফ্ৰেণ্ডছ ফাইনেলি পাই গ'লোঁ ইউটিউবৰ প্লে বটন। আপোনালোকে দেখিছে এতিয়াতো ইয়াতে আনবক্সিং কৰিম আৰু এইটো হৈছে অফিচ। তো ইয়াতে আহিলোঁ অলপ অহা লেট হ'ল যিহেতু ঘৰটো অলপ দূৰত হয়। তো এতিয়া আনবক্সিং কৰিম আপোনালোকে সম্পূৰ্ণকৈ চাওক। YouTube के थ्रू नया परिवार है बना लिया छोटी सी उम्र में एक छोटू मेरा यार था बैट बॉल खेलते वही मेरा प्यार था घर की गरीबी की वजह से सब छोड़ा आज भी है याद चाचा ने चपल्ला मेरा तोड़ा खेल कूद छोड़ जिम्मेदारियां उठाई सपनों को छोड़ करने लगा मैं पढ़ाई था तरस देख माँ की तन्हाई बहन बैठी घर पे जिसकी सुननी थी शहनाई स्कूल में था मस्करा सबको था हंसाता बंद कमरे में रोया न किसी को जताता अध्यापक थे बोलते कि इसको ना पढ़ाना पंकज कौशल बोले नाम है हाँ अमित बढ़ाना 18 का लड़का कॉलेज में जाके भटका चका चौन में था खो गया जो ना था मैं वो हो गया थे जिनके दिल तोड़े उनसे माफी हाथ जोड़ के जिन्होंने दिए धोखे उन्हें राम राम बोल के जो थी पहले नफरतें जो थी पहले गालियां आज वो है तारीफें आज वही तालियां। তো ফ্ৰেণ্ডছ ফাইনেলি ইয়াৰ পৰা ল'লোঁ প্লে বটন। তো বহুতখিনি ঘূৰি মেলি আহিলোঁ মানে জেগা টুকা বিচাৰি পোৱা নাছিলোঁ। তো এইটো হৈছে অফিচটো তাতে আহিলোঁ আৰু এয়া মোৰ ফ্ৰেণ্ড এতিয়া নিশ্চয় দেখিছে। তো এতিয়া পাৰ্টি লাগে ইহঁতক চব পাৰ্টি দিম। এজন ফ্ৰেণ্ড আহিছে আৰু বাকী সকলোকো পাৰ্টি দিব লাগিব। তো ভিডিঅ'টো ইমানখিনি সময় চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু বহুত এক্সাইটেড হৈছোঁ যিহেতু প্ৰথম এটা লাইফৰ প্ৰথম প্লে বটন হয়। তো সেইটো কাৰণে তো আজিলৈ বাই বাই আৰু আপোনালোকে এইটো চেনেলত সদায় ৰেগুলাৰ ব্লগছ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি ৰাখিব আৰু ভিডিঅ'টো এটা লাইক কৰিব ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। তো ফ্ৰেণ্ডছ এতিয়া এইটো মই আনবক্সিং কৰি দেখাম। অলৰেডি মই এতিয়া ঘৰ পালোহি। ঘৰত এতিয়া আপোনালোকক ভালকৈ আনবক্সিং কৰি দেখাম কেনেকুৱা প্লে বটন হয় গোটেইটো দেখাম। আপোনালোকে এইটো নিশ্চয় দেখিছে এইটো হৈছে বক্সটোত এনেকুৱা অলপ লিখা আছে ইয়াতে নিশ্চয় দেখিছে। এতিয়া মই এইটো আনবক্সিং কৰিম। প্ৰথমতে এনেকৈ খুলিম। অলৰেডি মই খুলি চালোঁ তথাপি আপোনালোকক এতিয়া দেখাম মই। তো আপোনালোকে নিশ্চয় দেখিছে এখন হৈছে এখন স্পন। তো এইটো এতিয়া মই ইয়াতে থৈছোঁ। তাৰপিছতে এখন আপোনালোকে পাব চাৰ্টিফিকেট। তো এখন মোক চাৰ্টিফিকেট দিছে ইউটিউবৰ ফালৰ পৰা। ইয়াতে ইউটিউবৰ যোনটো CEO ইয়াত চাইন মাৰি দিছে লগতে ইয়াতে ইউটিউবৰ লগটো আছে আৰু এটা অলপ ইংলিছত লিখা আছে বাৰু। চ' আৰু অলপ ভালকৈ ভিডিঅ' বনাব দিছে ইয়াতে ধুনীয়াকৈ ইংলিছত লিখা আছে ফ্ৰেণ্ডছ। তো তাৰপিছতে ইয়াতে এখন সৰু কাৰ্ড পাব আপোনালোকে নিশ্চয় দেখিছে। এই কাৰ্ডখনত যোনে পেকিং কৰিছিলে প্লে বটনটো এই কাৰ্ডখন তেওঁৰ নামটো ইয়াত লিখা আছে ঠিক আছে। তাৰপিছতে এখন এটা ছাইডতে থ'লোঁ। থোৱাৰ পিছত মেইন বস্তুটো হৈছে এইটো চিলভাৰ প্লে বটন। তো এইটো মোৰ মানে টেকনিকেল ইছ্যু এটাৰ কাৰণে মই পোৱা নাছিলোঁ। চ' এইটো হৈছে চিলভাৰ প্লে বটন নিশ্চয় দেখিছে আপোনালোকে। ইয়াতে মোৰ নামটো লিখা আছে সানি টেকনলজি মোৰ চেনেলৰ নাম লগতে ইয়াতে লিখা আছে মোৰ অৰিজিনেল নামটো তানজিম ৰিজবি ঠিক আছে। আৰু এইটো হৈছে প্লে বটন আৰু পিছপিনে ইয়াতে আপোনাৰ
গজাল আপোনালোকে এটা লগাই ধুনীয়াকৈ আপুনি ৱালত আউজাই থ'ব পাৰিব এইটো হৈছে চিলভাৰ প্লে বটন তো মনটো বহুত ভাল লাগিছে এইটো মানে এৱাৰ্ড পোৱাৰ কাৰণে সকলো ইউটিউবাৰ এটা আশা থাকে যে চিলভাৰ প্লে বটনটো কেতিয়া পাম তো শীঘ্ৰেই মোক ইউটিউবে পঠালে মোৰ মানে কিবা এটা প্ৰব্লেম হৈছিলে ফাৰ্ষ্ট চেনেলৰ সানি টেকন'লজি 1,56,000 ছাবস্ক্ৰাইবাৰ বৰ্তমান এতিয়া কিন্তু মানে কিবা এটা প্ৰব্লেম থকাৰ কাৰণে মই পোৱা নাছিলোঁ প্লে বটনটো তো এতিয়া ফাইনেলি পাই গ'লোঁ তো মনটো বহুত ভাল লাগিছে এইটো হৈছে চিলভাৰ প্লে বটন তো বন্ধুসকল আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকে সদায় এনেকৈ ছাপোৰ্ট কৰি যাব এতিয়া যেনেকৈ মই চিলভাৰ প্লে বটনটো পাইছোঁ নেক্সট যাতে মই গ'ল্ড প্লে বটনটো পাওঁ তাৰে কাৰণে আপোনালোকে মোক প্লিজ ছাপোৰ্ট কৰিব তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখালোঁ